সকলোকে মাঘ বিহুৰ উলগ যাছে আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিলোঁ। মাঘ বিহু বুলিতো আমি ঘৰত যাবই লাগিব, বাট ঘৰত যোৱাৰ সময়ত গাড়ীখনত ইমানেই মানুহ আছিল যে আমি বহিব চিটেই নাপালোঁ। চ' ড্ৰাইভাৰৰ কাষত বহি আহিলোঁ। তাৰপাছত এয়া মোৰ লগত ভাইটিও আহিছিলে। চ' ভাইটি আৰু মই আহি মানে অকণমান পেট পূজা কৰিম বুলি ভাবিলোঁ, কাৰণ আমাৰ বহুত ভোক লাগিছিলে। চ' মই অৰ্ডাৰ দিলোঁ পনীৰ পোলাও আৰু ভাইটিয়ে অৰ্ডাৰ দিলে চিকেন বিৰিয়ানী। বাট আহোঁতে অকণমান সময় লাগিছিলে। এণ্ড আমাৰ ফ্ৰণ্টত আছিলে ইয়াত টমি। হেল্ল' টমি, যি মানে ইমানেই শুই আছিলে, সি মানে বহুত টাইম শুয়ে থাকিলে নুঠিলেই আকৌ। চ' এয়া ফাইনেলি আমাৰ অৰ্ডাৰ আহি গ'ল, পনীৰ পোলাও এণ্ড চিকেন বিৰিয়ানী। এণ্ড এয়া ভাইটি খোৱাৰ বাবে ৰখি আছে, যাতে মোৰ ভিডিঅ' লোৱা মানে শেষ হয় আৰু সি মানে খাব পাৰে, কাৰণ সি এইবাৰ মানে খোৱাতে হাত ইউজ কৰিছে, কাৰণ চামুচেৰে খোৱা নাই। চ' মানে সি মানে কৈছে যে ভিডিঅ'টো বন্ধ কৰি যাতে মই খাব মানে ষ্টাৰ্ট দিওঁ। এণ্ড তাৰ মানে হাতেৰে খোৱা থিয়ৰিটো হৈছে যে সি মানে বেলেগ দেশৰ মানুহ নহয়, চ' মানে অসমীয়া হয়, গতিকে হাতেৰে খায় আৰু। চ' ময়ো মানে হাতেৰে খাই ভাল পাওঁ, কিন্তু মানে হাত ইউজ নকৰোঁ তেনেকুৱা আৰু। তাৰ পাছত আমি আহিলোঁ মানে অকণমান কাপোৰ চাবলৈ, মাজে মাজে কাপোৰ চাব আহিব লাগে। ত' এযোৰ মানে চিম্পল মই কাপোৰ ল'লোঁও, বাট আপোনালোকক দেখুৱাম সেই কাপোৰযোৰ পিছত। তাৰ পাছত আমি ৰাতিত ঘৰলৈ আহিলোঁ টমটমত, কাৰণ আমাৰ ঘৰ পাঠশালাৰ পৰা 7 কিলোমিটাৰ দূৰত। এণ্ড নেক্সট মৰ্ণিং মই 10টাত উঠছোঁ, 8টাত উঠছোঁ, বৌক 8টা বজাত উঠিছা তুই? 10টা বজাত উঠে। 8টাত 8টাত মিছা মানুহত ঠেং চুটি হয়। মই সঁচাকে কৈছো। মিছা সঁচা। মিছা 10টা মিছা কৈছা, ৰাইট, মই মিছা সঁচা কৈছো। মিছা সঁচা কৈছো। মিছা সঁচা কৈছো। 8টাত উঠছোঁ, 8টাত। ক'ত গেলি? 8টাত উঠছোঁ, ক 8টাত উঠা বুলি ক। ক'ত গেলি? তই ক'বা লাগিব 8টাত উঠছোঁ না ক। উঠা নাই, 10টা উঠছি। 8টাত উঠছোঁ। উঠছি 8টাত উঠছি। 8টাত উঠছোঁ। ক'তে যায়? আজিকালি ভেলাঘৰ বেচা কৰিছে, গম পা না মানে 1000 টকা এটা ভেলাঘৰত গুৱাহাটীত। কালি হ'লেও হ'ব দে, এতিয়া মোক লগন কথা। বহিলো ৰাখি আর আছে। তাৰপাছত মামীয়ে পিঠা বনোৱা চালোঁ, এণ্ড মই একোৱেই কৰা নাছিলোঁ, কাৰণ মোৰ গা একেবাৰে বেয়া হৈ গৈছিলে ট্ৰেভেল কৰাৰ ফলত। বাট মামীয়ে পিঠা বনাইছিলে এণ্ড আমি খাইছিলোঁ। বাট নেক্সট টাইম মই পিঠা বনাব ট্ৰাই কৰিম বুলি ভাবিছোঁ, মানে অহাকালি মই ট্ৰাই কৰিম। আইতাক কৈ থৈ দিছোঁ টেকেলি পিঠা বনাম আইতাৰ লগত, কি হয় নাজানো, চাওঁ। বাট আজিৰ ভিডিঅ'টি এইখিনিয়ে। এনেকৈ মাঘ বিহুৰ অকণমান প্ৰস্তুতি চলি আছে, খোৱা লোৱা চলি আছে আকৌ। বাছ অ'কে, আজিৰ ভিডিঅ'টিত এইখিনিয়ে। টাটা, বাই বাই। Nangge baba ina gusto. Nangge, nanti. Bisa ada tapi sama no.